এই মুহূৰ্তত আছে বিগ ব্ৰেকিং নিউজ স্বাগতম জনাইছো এয়াৰ আসাম সাপোৰ্ট চেনেলটো যদি প্ৰথমবাৰ লাইছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি দিব বন্ধুসকল মহিলাসকলৰ বাবে সুখবৰ আহিছে অৰুণোদয় আঁচনি 2.0 ইয়াত নতুন আপডেট আহি পৰিছে এই মুহূৰ্তত আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে আপোনালোকে বিভিন্ন প্ৰান্তৰ পৰা খবৰবোৰ যুগুতোৱা হৈছে এই মুহূৰ্তত আপোনালোকে বিগ ব্ৰেকিং নিউজ কেইটামান আপোনালোকে চাব পাৰিব এয়াৰ আসাম সাপোৰ্ট চেনেলটি যদি প্ৰথমবাৰ লাইছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি ল'ব আৰু এনে ধৰণৰ নিত খবৰসমূহ চাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি থলে আপোনালোকে নটিফিকেশনটো পাই যাব বন্ধুসকল আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে তো প্ৰথমটো খবৰ আপোনালোকক জনাবলৈ গৈ আছো আজিৰ দিনটোত কেইবাটাও উল্লেখযোগ্য আপডেট আহিছে অৰুণোদয় আঁচনি 2.0 প্ৰথম খবৰটো আপোনালোকক জনাই আছো অৰুণোদয় 2.0 পুৰুষসকলেও পাব অৰুণোদয় ধন তৃতীয় লিংগৰ লোকো হ'ব জড়িত মুখ্যমন্ত্ৰীৰ ঘোষণা এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং নিউজ প্ৰথম খবৰটো আপোনালোকক জনাই আছো আপোনালোকে চাই আছে ইয়াত অৰুণোদয় 2.0 পুৰুষসকলেও পাব অৰুণোদয় ধন তৃতীয় লিংগৰ লোকো জড়িত মুখ্যমন্ত্ৰীৰ ঘোষণা নতুন আঁচনি হলনি কৰা হৈছে কেইবাটাও নিয়ম এইবাৰ নতুন নিয়ম আঁচনি বহু লোকৰ সামৰি লোৱা হ'ব পূৰ্বকে কেৱল মহিলাকে লাভ কৰি আহিছিল এই আঁচনি ধন এতিয়া পুৰুষও আৰু তৃতীয় লিংগৰ লোকো হ'ব আঁচনি অন্তৰ্ভুক্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ বন্ধুসকল অৰুণোদয় 2.0 আঁচনি দিল্লীৰ পৰা ভাৰ্চুৱেলি শুভাৰম্ভ কৰিলে অৰুণোদয় 2.0 আঁচনি এই আঁচনি সামৰি লোৱা হৈছে নতুনকৈ 10 লাখ আৰু 54,000 হিতাধিকাৰীলৈ সংখ্যা 35 লাখলৈ বৃদ্ধি কৰিছে এতিয়াৰ পৰা নতুন আঁচনি দুচকীয়া বাহনৰ থকাসকলেও পাব অৰুণোদয় ধন ফ্ৰিজ এচি থকা সকলেও পাব অৰুণোদয় সুবিধা ভাড়া চলোৱা ট্ৰেক্টৰ যদি থাকে তেন্তে আপুনি লাভ কৰিব অৰুণোদয় পকী ঘৰ নথকা সকলেও পাব অৰুণোদয় হিতাধিকাৰী 10 এপ্ৰিলৰ ভিতৰত দিয়া হ'ব অৰুণোদয় আঁচনি প্ৰথমটো কিস্তি বৃদ্ধাশ্ৰম থকা বৃদ্ধয়ো পাব অৰুণোদয় সুবিধা ইয়াৰ বাবে প্ৰতিমাহে ৰাজ্য চৰকাৰে 345 কোটি টকা ব্যয় কৰিব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত দ্বিতীয় আপডেটটো হৈছে তেজপুৰত বলেৰো আৰু ই ৰিক্সাৰ মুখামুখি সংঘটিত থিতাহাতে নিহত 2 জন আৰু সংকটজনক অৱস্থাত কেইবাজনো লোক এই মুহূৰ্তত 2 নম্বৰ আপডেটটো আপোনালোকক জনাইছো তেজপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা বলেৰো বাহন আৰু ই ৰিক্সাৰ মাজত মুখামুখি সংঘটনৰ ফলত এই ভয়ানক দুৰ্ঘটনা সংঘটিত হৈছে তেজপুৰৰ কাছাৰী প্ৰমাণ সংঘটিত হৈছে উক্ত পথৰ দুৰ্ঘটনাটো বিগ ব্ৰেকিং নিউজ বন্ধুসকল আহত লোককেইজনৰ ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু ইয়াৰ উপৰিও 4 লাইনযুক্ত পথৰ ঠিকাদাৰ গফিলতিৰ বাবে উক্ত পথ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব দিয়ে ৰাইজসকলে লোকে এই মুহূৰ্তত আপোনালোকে চাই আছে বিগ ব্ৰেকিং নিউজ ভয়ংকৰ অগ্নিকাণ্ড অগ্নিকাণ্ডৰ প্ৰাণ গ'ল এজনৰ তৃতীয়টো আপডেট ভয়ংকৰ অগ্নিকাণ্ডৰ প্ৰাণ গ'ল মুম্বাই ঘটনাটো অঞ্চলৰ এক দিবংকী অগ্নিকাণ্ড সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ফলত 22 জনৰ লোক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অগ্নিকাণ্ডৰ ফলত এজন লোকৰ মৃত্যু হৈছে তথ্য অনুসৰি জনা পিছে হোটেলৰ চৰ্ত চতিখনৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় অগ্নিকাণ্ডৰ সময়ত অট্টালিকাৰ থকা লোকসকলে উশাহ লোৱাত অসুবিধা পাইছিল যাৰ পিছত সকলোৱে চিকিৎসালয় প্ৰেৰণ হৈছিল হোটেলখনৰ পৰা তাৰ কাষতে বিশ্বাস নামৰ আন এটা অট্টালিকাৰ জুই বিয়পি পৰিছে শনিবাৰে দুপৰীয়া প্ৰায় 2:08 অগ্নিকাণ্ড সংঘটিত হৈছিল অগ্নিনিৰ্বাপক বাহিনী তৎক্ষণাত জুই নিয়ন্ত্ৰণ কৰা হয় আপোনালোকে তৃতীয়টো আপডেট চাই আছে বন্ধুসকল আৰু 4 নম্বৰ আপডেটটো হৈছে লামডিঙত 2 কোটি টকাৰ গাঞ্জা জব্দ আটক মহিলাৰ 4 জন লামডিঙত নিশা আৰক্ষী অভিযানৰ বৃহৎ সফলতাৰে হুজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকাষ্টৰ নেতৃত্বত হিলছৰ লামডিং সহযোগী 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লামডিং আৰক্ষী আৰু হুজাই জিলাৰ প্ৰশাসনৰ যৌন অভিযানৰ নিশা চলোৱা এই অভিযানৰ জব্দ হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা বন্ধুসকল বিগ ব্ৰেকিং নিউজটো জনাইছো একাংশ সৰ্বাধিকে নাগালেণ্ডৰ কহিমাৰ পৰা AH38A2521 নম্বৰ এখন ট্ৰাকে বহি ৰাজ্যলৈ সৰবৰাহ কৰা পথৰে হুজাই জিলাৰ আৰক্ষী অধীনত নিৰীক্ষণ লামডিং আৰক্ষীয়ে গাঞ্জা সহ 4 জন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় 60টাকৈ পেকেটত জব্দ কৰা গাঞ্জাখিনি ওজন প্ৰায় 12 কুইণ্টেল হোৱাৰ বিপৰীতে বজাৰত মূল্য প্ৰায় 2 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে আৰক্ষীৰ অভিযানত কালৰ ট্ৰাকখনৰ চালক নাগালেণ্ড মন জিলাৰ ইউমামা থাপা মণিপুৰৰ হেণ্ডিমেন আইউৰিফ লগতে মণিপুৰ মূল সভাপতি দেৱীন আৰু মুক্তকাৰ দেৱী নামৰ এগৰাকী আটক কৰিছে আৰু দেৱীন এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং নিউজ সিং আৰু মুক্তৰা দেৱীয়ে ব্যৱহাৰ কৰা AS11R4 নম্বৰৰ এই বাহনখন জব্দ কৰিছে আৰক্ষীয়ে
বন্ধুবনীসকল বিগ ব্ৰেকিং নিউজ কেইটামান চাই আছে। উল্লেখযোগ্য যে চৰকাৰে কঠোৰ নিৰ্দেশনা আওকাণ কৰি একাংশ দুষ্ট ছত্ৰই নতুন বুদ্ধিৰে ৰাজ্যৰ নিষিদ্ধ সামগ্ৰী বেহা চলাই আহিছে। বন্ধুবনীসকল